যখিনী ভূতনী ডাইনী এইবোৰ বিশ্বাস কৰে নকৰে ৰাইজ যে কিছুমান যে কয় যে কিবা দীঘল চুলি মেলি ছোৱালী দেখিছোঁ এনেকুৱা তেনেকুৱা কথাবোৰ বিশ্বাস কৰে নকৰে আজি যোনটো কাহিনী পাতিছে ঋতুপৰ্ণ নামৰ ভাইটিটাই কৈছে সিহঁতৰ মহাকৰ কাহিনী ট্ৰাক চলাই মানে ডাঙৰ ডাঙৰ ট্ৰাকবোৰ যে তেনেকুৱা ট্ৰাক চলাই মাল লোডিং আনলোডিং কৰি থাকে মানে এদিন তেনেকৈ আৰু মাল আনলোডিং কৰি ঘৰলৈ আহি আছে চ' আহি থাকোঁতে জংঘল এখন পাইছে তাৰপিছত ছোৱালীজনী ওখ পাখৰ ছোৱালীজনী মোমাইকক ৰখালে ট্ৰাকত ছিঙি মেলিছে মহাকক তাৰপিছত মহাকে ৰখালে তাৰপিছত কোৱা ভণ্টি বোলে দাদা বোলে মোক বোলে অলপ আগত নমাই দিব পাৰিব নি বোলে চ' মহাকে ক'লে মোৰ ঘৰ বোলে পামগৈ বোলে ঘৰৰ ওচৰলৈকে যাব পাৰিবা বাকীডোখৰ বোলে তুমি মেনেজ কৰি ল'বা যেনেকৈ যোৱা বোলে হ'ব বোলে ছোৱালীজনী হেনো ট্ৰাকত উঠিলে চ' উঠি পেলাই মহাকক কৈছে মানে মই বোলে অকণ টোপনি নিছে আপোনাৰ পিছফালে চিটটোত শুই দিওঁ নি বোলে শুই দিয়া ট্ৰাকো জানে নহয় ট্ৰাকৰ আগডোখৰ এনেকুৱা আগফালে চিটটো থাকে পিছফালে যে হ'ব পাৰি শুই আছে তাৰপিছত মহাকানো ঘৰ পাইছেগৈ ঘৰ পাইছে মানে ছোৱালীজনী কৈছে ভণ্টি উঠা মই ঘৰ পালোঁ তুমি নামা ত' চাইছে ছোৱালীজনী নাই মানে ছোৱালীজনী গায়ক চ' মহাকাশনৰ কি হ'ল গম নাপায় আহি পেলাই ঘৰৰ ভিতৰত পাইছে ঘৰৰ ভিতৰত হেনো কিবা ফেনত হেনো চিপ ল'ব লৈছে বোলে নিজে চিপ লগাব লৈছে তাৰপিছত ডক্টৰ চক্টৰ মাতিছে একো ভাল পোৱা নাই লাষ্টত হেনো বেচেজ আহি যায় ফুকি দিয়াৰ পিছত হেনো ভাল পাইছে